কিহৰ ইমান দাঁত নিকটা হাঁহিবলৈ হ'ল হে? নাই নাই হাঁহা নাই তোমাক হাঁহা নাই মানে তুমি যে কিবা কিবি কৰি আছিলা সেইকাৰণেহে হাঁহি উঠিল। ইফাল ইফাল চাইছা যে মই আকৌ তুমি বৰকৈ খিটখিটালা যে মই আকৌ ইয়াত কিবা আকৌ জকা চকা ওলাইছে নেকি? তোমাৰ ঘৰৰ মানুহবোৰ আকৌ একেবাৰে নিমন্ত্ৰণ নিদিয়াকৈ ওলাই আহে নহয় একেবাৰে হাউতকৈ। সেইকাৰণে চালোঁ কোনোবা আহিছে বা, সেইকাৰণে বৰ একেবাৰে কাৰোবাৰ খিটখিটনি ওলাইছে। তুমি মোক ঘৰৰ মানুহবোৰক ইমান বেয়াকৈ কেলে কৰাব? আজিলৈকে তোমাকনো কি দিগদাৰি দিছে কোৱাচোন? তুমি যে ইমান বেয়াকৈ কোৱা নেপায় নহয়। উপদেশ দিয়াজনক চাওক একেবাৰে। কি ক'লে? কিনো মোক দিগদাৰি দিছে? ঘৰত একোটা বস্তুও নাই হে? ভাত বনাবলৈ একো নাই। মই সেইকাৰণে ইয়াত ফুচফাচ কৰি আছোঁ। অকণমান যদি মোৰ এই মনৰ শান্তিকণ আহে এইবোৰৰ পৰাই যি আহিব। আপুনি কিবা আনিলেনে? কি আনিছে বাৰু? খালী হাতে আহিছে চাগে সদায় নিচিনাকৈ। হ'ব দিয়া, মোকনো শুনাই তুমি কি কৰিবা একেবাৰে? মোৰ পৰিস্থিতিৰ কথা তুমি জানাই দেখোন। হ'ব দিয়া, সেইবুলি মোৰ ঘৰৰ কথা ক'বানে আৰু? তেনেকৈ নাপায় নহয় ক'বলৈ। হেল্ল' শুনক, কি পাই নাপায় মোক কৈ নাথাকিব। ভাত কেনেকৈ ৰান্ধিম সেইটো মোৰ চিন্তা কৰিব লগা হৈছে। বিয়াৰ আগতে কি কৈছিলে হে? সোণৰ মালা বনাই দিম, কাণফুলি পিন্ধাম, যিকেইটা আছিলে সেইকেইটাও বেছি দিলে আপুনি। বৰ কথা দিয়াততো নাই, মা দেউতাৰে মৰমত দিছিলে ঘৰৰ পুৰণা গহনা, সেইকেইটাও বেছি খাব লগা অৱস্থা হ'ল। এতিয়া আকৌ এখেতৰ বৰ কথা শুনা একেবাৰে। হ'ব দিয়া, মোৰনো পৰিস্থিতি এনেকুৱা হ'ব বুলি মইনো গম পাইছিলোঁ নেকি? মই ভাবিছিলোঁ নহয় তোমাক ভালকৈ ৰাখিম বুলিয়ে ভাবিছিলোঁ। এতিয়া মোৰ লগতে তোমাৰ কপালখনো বেয়া, সেইকাৰণে চাকৰি গ'ল, গাঁৱত আহি থাকিব লগা অৱস্থা হৈছে। এই মানুহটো কিন্তু বৰ চাহ দেই। হেই আপুনি কি কৈছে মানে? মোৰ কপালখন বেয়া মানে? তাৰ আগতে আপোনাৰ কপালখন ভাল আছিলে। মনত ৰাখিব, বিয়াৰ দিনাখনে চাকৰি গৈছে আপোনাৰ। সেইদিনাই যদি মই গম পালোহেঁতেন নহয়, সেইদিনাখনে উঠি আহিলোহেঁতেন। বিয়া সম্পন্ন নহ'লহেঁতেন একেবাৰে। দুখ আকৌ মোক দিবলৈ একেবাৰে বৰ একেবাৰে। গাত মাংস এটুকুৰো নাই, কথা বৰ কি মুখলৈ থৰ লাগি চাই আছে একেবাৰে। দিয়ক কিবা এটা লৈয়ে নকগে। ভাত বনাবলৈ একোডাল নাই। আৰু কাইলৈ পৰহি যদি মই কৈ দিছোঁ কিন্তু চব্জি তব্জি নাহে নহয় ঘৰলৈ, মই কিন্তু ইয়াত নাথাকোঁ আৰু মই ঘৰলৈ গুচি যাম। তুমি দেখোন ঘৰলৈ যাওঁ বুলি কৈ নোযোৱাই হ'লা দেখোন। মানুহ এইটো একেবাৰে লাজ নাই। বিয়া পাতি আনিছে নহয়, আপুনিহে খাব লাগিব গম পাইছে নাই বাৰু? মই যিমান ডাইলগ দি থাকিলেও মোক এতিয়া ঘৰত নাৰাখে গম পাইছে নাই? ছোৱালী এবাৰ উলিয়াই দিলে উলিয়াই দিয়া ছোৱালী হয় আৰু। আপুনিয়ে এতিয়া পুহি পালি মোক ৰাখিব লাগিব। কথা একেবাৰে বৰ এতিয়া কি কৰিব বাৰু হা? কি কৰিব কওকচোন? কিবা এটা কৰি খাবনে নাখায়? কিনো কৰিম আৰু, দেখিছাই অৱস্থা পাতি বেয়া। য'তে হাত দিছোঁ তাতেই কিবা এটা কেনা লাগিছে। মাছ মাৰিবলৈ ধৰিছোঁ, মাছ এটাকো উঠা নাই। পুখুৰীটোত চবেই আহে নহয় মাছ মাৰিবলৈ। মই অহাৰ আগতেই চবেই মাছ মাৰি লৈ যায়। এই মানুহটো নিজে এটা কেনা। কি কিবা ক'লা নি? ৰ'বচোন, বাদ দিয়ক সেইবোৰ কথা। চিৰিয়াছ কথা এটা পাতোঁ বোলো, সেইবোৰ নাই। মুখৰ ভিতৰতনো কি একেবাৰে ফেচুমালি কৰিলোঁ সেইটোহে লাগে একেবাৰে মানুহটো। তুমি আজিকালি বৰকৈ কথা শুনাই থাকাহে। মোৰ ঘৰলৈ আহিব মন নোহোৱা হৈছে আৰু বুজিছা। কেলেনো ইমান শান্তি নিদিয়া বাৰু? ইমানকৈ কথা শুনাই থাকিলে ভাল লাগে জানো কোৱাচোন? ময়োতো নিবিচাৰোঁ নহয়, ময়ো ভালকৈ থাকিব বিচাৰোঁ। তুমি ওপৰাঞ্চি ইমান কথা শুনাই থাকা। একেবাৰে এক্টিং কৰিবলৈ আহিছে। সেইবোৰ বাদ দিয়ক। এতিয়া কি কৰি খাব সেইটো চিন্তা কৰক একেবাৰে। মোৰ আগত চকুলো বোৱাই লাভ নাই। ঘৰখনত খাবলৈ একো নাই। প্ৰথমতে সেইটো কথা চিন্তা কৰিব লাগিব। হেৰি নহয়, মোৰ ওচৰত বুদ্ধি এটা আছে। কি বুদ্ধি? এনেকৈ মৰা নিচিনা নক'বচোন একেবাৰে, মানে ক'বই মন নাযায় একেবাৰে মানুহটো। অকণমান ফূৰ্তিওলা হ'বচোন একেবাৰে। জীৱনটোতনো ফূৰ্তি কৰিবলৈ আছে কিনো? ঘৰলৈ আহোঁ, তুমিও তাকো শুনাই কিহৰনো ফূৰ্তি কৰিম আৰু? আইডিয়াটোকে কোৱা। লেহেম মানুহটো কথাকেইটা কওঁতেও লেহেমকৈ কয় অ'। হেৰি নহয়, এই নামঘৰৰ পিছফালে যে পুখুৰীটো আছে, তাত দেখোন বিৰাট মাছ একেবাৰে উজাই থাকে দেখোন মাছ। তাতে দেখোন আমি মাছ ধৰিব পাৰোঁ। কি কৈছা হা? সেইটো অভিশপ্ত পুখুৰী, পাগল হৈছে নেকি? তাৰ মাছ ধৰিব নাপায় নহয়। এতিয়া বৰ্তমান আমি দুটা অভিশপ্ত হৈ আছোঁ। জ্বৰ হ'লেও মাছ ধৰি পেলাই বিক্ৰী কৰিম, মানুহে গম নাপায় নহয়।
আৰু ভগৱানে বুজিব দিয়ক, আমাৰ অৱস্থা পাতি এনেই বেয়া একেবাৰে। এই পুখুৰী কি অভিশপ্ত, আমিয়ে অভিশপ্ত হৈ আছোঁ। মুঠতে তাতে মাছ ধৰিম, তাত ঢেৰ মাছ আছে, আৰু তাৰে মাছ বিক্ৰী কৰি যেনে তেনে কৰি ঘৰলৈ পইচা দুটামান আহিব। আৰু এইবোৰ বস্তু যাতে আমি কৰোঁতে কোনেও নেদেখে। সন্ধিয়া সময় আমি দুই ওলাম। পাগল যে নেকি? অভিশপ্ত বোলো, নেপায়। কি পাই নাপায় মোক বোলাই নাথাকিব একেবাৰে, বুজিছে নাই বাৰু? হে, ঘৰৰ মতাই একেবাৰে ঘৰখনলৈ পইচা আনে, আপুনি কিবা আনেনে? পাই নাপায় কথাবোৰ ক'বলৈ আহিছে একেবাৰে। খাবলৈ নাই, ভোকত মৰিমগৈ এতিয়া। আজি সন্ধিয়া ব'লক মোৰ লগত, আমি পুখুৰীটোত মাছ ধৰিবলৈ যাম। জানো পাই, যি কোৱা কোৱা আৰু। ওলাম, কিন্তু কিবা বেয়া হ'লে মোক নক'বা। ইয়াত আৰু কি বেয়া দিন দেখিবলৈ ৰৈ আছে হা? কথা ক'বলৈ আহিছে, ব'লক। তুমি পাগল হৈছা নেকি? ৰাতিখন নিচৰিবা, কোনোবাই যদি গম পায় নহয় আমাক ইয়াতে দিব। বোলো জালখন উলিয়াই ন, এই মাছ ধৰি আছে নহয়, ইমান দেৰি নৰখিলেও হ'ব, ব'লক। তাই চোলা আছিল, তাকো তিতি গ'ল। এই ৰ'বা, জালখন উলিয়াইছো। পেকেটে ব'লক। এই তোমাৰ কিন্তু বহুত বাট হৈছে দেই, আজিৰ পৰা তুমি নাহিবা কিন্তু দেই। এই কাম এটা শান্তিত কৰিব নিদিয়া, একেবাৰে পিছপিনৰ পৰা ফুচফুচাই থকা বৰ খং উঠে কিন্তু, মই কৈ দিছোঁ কিন্তু দেই, শান্তিয়ে কৰিবলৈ দিবা কাম এটা। বোলো নিশ্চয়িব, মানুহে শুনিলে ডাঙৰ কথা হ'ব। ইয়াতে কাজিয়া কৰিবলৈ আহিছে একেবাৰে, কামটো কৰি সোনকালে ব'লক, ঘৰত কাজিয়া লাগিব। বৰ হৈছে ইমানটো ঠেকিছিল ঘৰলৈ গৈ পেলাই, বাহিৰত মুখখন একেবাৰে কেঁচি নিচিনাকৈ চলে, কেচ 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 কেচ। এই লাও খলা আনিবলৈ ইমান ৰাতি তুমি মোক পুখুৰী পাৰলৈ পঠিয়াইছিলা, হা? মৰাহেঁতেন। মই কিন্তু সঁচাকৈ কৈছোঁ, তাত ইমান মাছ আছিলে, আপোনাৰ গাত কিবা কেনা লাগি আছে বুজিছে নাই বাৰু? হে, ইমানবোৰ মাছৰ ভিতৰত অকল এটা মাছ আনিলে আপুনি। সেইটো কথা কৈ নিদিবা কিবা, সেইটো অভিশপ্ত পুখুৰী, কোনেও নাখায় তাৰপৰা মাছ। আনিছা নহয়, বেয়া দিন মাতি লৈছা, কথা নক'বা এতিয়া। হ'ব একেবাৰে, পুখুৰী অভিশপ্ত নে আপুনি অভিশপ্ত দেখা গৈছে একেবাৰে। মাছ উজাই আছিলে একেবাৰে, এটাহে মাছ আহিলে একেবাৰে। হ'ব তোমাৰ আৰু তোমাৰ যদি মন যায় গোটেই ৰাতি দিন মোক গালিকেই পাৰি থাকিবা একেবাৰে। এটাই চোলা আছিল, তাকো পানীত তিতিলে, সুদা গাৰে শুব লাগিব, চাদৰ এখন দিবা মোক। পাৰিলে মেখেলা চাদৰ এখনে পিন্ধি লওক বুজিছে। বৰক হৈছে কিন্তু দেই, মই শুবলৈ যাওঁ। বৰকত বেছি বেছি কথা শুনাবলৈ আহিছে একেবাৰে। আমাৰ এখেতৰ গাত কিবা কালিকা লাগি আছে কিন্তু, সেই পুখুৰীটোত ইমান মাছ, এটাহে মাছ আহিলে। কি কৰিম আৰু, যাৰ ঘৰত একোকৈ নাই, এই মাছটোকে কালি বনাই খাম আৰু। বেচিলেনো কেইটকা পাম, তাতকৈ খাওঁৱেই এইটো কালি, তেতিয়ালৈ ইয়াতে থৈ দিওঁ। এইবোৰ কি? এইফালে আহকচোন, এইফালে আহক, বেগেটা আহক। এইবোৰ কি হয়? মনো মিছা কথা কৈছে, আমি দুটাই দেখোন থাকোঁ, আপুনি যদি অনা নাই কোনে আনিবনো এইবোৰ? কেনে পাইছে তোমাৰ? মই যদি ইমান ধনী হোৱাহেঁতেন আগতে নানিলোহেঁতেন নেকি? এইবোৰ কোনে কৰিছে বাৰু? মাছটো মই ইয়াতে থৈছিলোঁ নহয়, সেই মাছটোৱে দিছে যেন লাগিছে বুজিছে। মাছটোৱে ইমান সম্পত্তি কি ক'ব আহিছা? তাকো সেই পুখুৰীটো অভিশপ্ত। বাদ দিয়ক, চবে অভিশপ্ত বুলি কয়। সেই পুখুৰীটোত থকা মাছবোৰ যাদু কৰি চাওকচোন, এটা আনোতেই ইমান সম্পত্তি পাইছে, আৰু যদি আমি আনো তেনেহ'লে আমিতো একেবাৰে ধনী হৈ যাম। নাই চোৱা, আমি যিমান দুখীয়া, আমাৰ কাৰণে ইমানখিনি সম্পত্তি বহুত, আৰু লোভ কৰিব নালাগে। হওক দিয়াচোন, ভগৱানে আমাৰ অৱস্থা চাই চাগে সহায় কৰিলে, আৰু নালাগে দিয়া। থওক, আপোনাৰ কথা মতেতো সেই পুখুৰীটো অভিশপ্ত আছিল দেখোন, আৰু গাঁৱৰ গোটেই মানুহে অভিশপ্ত বুলি ভাবে। ভালেই হৈছে দিয়ক, এতিয়া আমি এই ৰহস্যটো গম পাইছোঁ নহয়, কাকো জানিব নিদিওঁ। কোনোবাই যদি আমাকে দেখি পেলাই মাছ মাৰিব যায়, সৰ্বনাশ হৈছে বুজিছে নাই। এতিয়া পৃথিৱীৰ ভিতৰত আমি ধনী হ'ম একেবাৰে, গোটেই মাছবোৰ আমি একেদিনাই মাৰি আনোগৈ ব'লক। নাই মোৰ কিন্তু এইবোৰ ভাল লগা নাই। যি পাইছা তাকে সন্তুষ্ট থাকাচোন, কি দৰকাৰ পৰিছেনো পুখুৰীটোত আকৌ মাছ মাৰিবলৈ যাবলৈ? আপুনি যি টি কথাবোৰ কৈ নাথাকিব, ধনী হোৱাৰ ৰাস্তা এটা পাইছোঁ। ইমান দিনে বহুত দুখীয়াকৈ থাকিলোঁ আৰু আপুনি কথা ক'বলৈ আহিছে, আৰু মই কোৱা মতেহে আপুনি গৈছিলে। প্ৰথমতে নাযায় দেখোন, মোৰ কথা শুনক, ব'লক বুলি কৈছোঁ নহয়, গোটেই মাছবোৰ মাৰোঁগৈ ব'লক। নেযায় যদি নাযাব, ময়ে যাওঁ।
খাজানা হাতত লাগিছে, হাতৰ পৰা যাবলৈ দিম নেকি একেবাৰে? কথা হ'ল। শুনিছা শুনিছা নাযাবা না, জাল নাই আজি, জাল ঘৰত আছে। পিছে পিছে আহিলে, আহক আহক, কিন্তু একেবাৰে মনে মনে, মই হাতেৰে ধৰিম। শুনিছা নাই 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 নালাগে, ব'লা ঘৰলৈ ব'লা, বুজিছা নাই? মোৰ কিয় জানো ভাল লগা নাই। ইমানখিনি সম্পত্তি আমাৰ দুয়ো কাৰণে বহুত। এতিয়া ডাঙৰ ঘৰ বনাব আছে, দামী দামী গাড়ী কিনিব আছে, গহনা কিনিব আছে, আৰু গোটেই মানুহবোৰৰ আগত দেখাব আছে নহয় মই যে কিমান ধনী। এটা মাছৰ সম্পত্তিত হ'ব জানো? এই পুখুৰীত ভাবি চাওকচোন কিমান মাছ আছে। গোটেইবোৰক যদি মই ধৰোঁ কিমান ধনী হৈ যাম বা। একেবাৰে মনে মনে থাকক আৰু মোক মাছ ধৰিবলৈ দিয়ক। আপুনি পাৰিলে পাত দি কেইটামান লৈ আনকে। শুনিছা ৰাতিখন কিন্তু পুখুৰীটোলৈ নাযাবা পাই, বৰ দ, শুনিছা নাই? তাকো অভিশপ্ত। শুনা নালাগে দিয়া। এতিয়া মোক ধনী হ'বলৈ কোনো ৰখাব নোৱাৰে, মই আটাইতকৈ ধনী হ'ম। শুনিছা নাযাবা নাযাবা, বৰ দ আছে কিন্তু। বাদ দিয়াচোন, বাদ দিয়া। শুনিছে কি হ'বা তাই মোক টানিছে। হেৰি হাতখন দিয়কচোন। মানুহজনী দেখোন নাইকিয়া হৈ গ'ল। ইমানকৈ ক'লো তাইক, লোভ নকৰিবি, লোভ নকৰিবি। লোভে পাপ পাপে মৃত্যু হ'ল, লোভে পাপ পাপে মৃত্যু হ'ল।